চকুপানীৰ কোনো ওজন নাথাকে যদিও চকুপানীয়ে কঢ়িয়াই আনে অনুভৱ আৰু বিষাদৰ এক গধুৰ বোজা। ধাৰ আৰু ভালপোৱা তেওঁকহে দিব লাগে, যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। বিচাৰিব জানিলে মৌনতাৰ মাজতো ভালপোৱা পোৱা যায়। কেতিয়াবা সৰু সৰু কথাই ডাঙৰ শিক্ষা দি থৈ যায়। এটা কথা জানানে, কিছুমান স্মৃতি, কিছুমান মানুহ, কিছুমান মানুহৰ সৈতে গঢ়া সম্পৰ্ক কেতিয়াও পাহৰিব নোৱাৰি। দুখ লাগিলেই প্ৰথমে যিজনলৈ মনত পৰে সেইজনেই তোমাৰ প্ৰকৃত আপোনজন। বেছি চিন্তা নকৰিবা, কাৰণ তোমাৰ চিন্তাই কালিৰ সমস্যা দূৰ নকৰিব, বৰঞ্চ আজিৰ দিনটোৰ শান্তিখিনিও কাঢ়ি লৈ যাব। শুকান বালি হৈ সময়বোৰে আঙুলিৰ ফাঁকিৰেই সৰকি গ'ল। সোঁৱৰণিৰ কোঠাত স্মৃতিবোৰ চকুলো হৈ ৰ'ল।